ঐ পিতে উদু দগিটা আইয়া কা আইয়ে হুই তাড়াতাড়ি নকৰো কিয় হে গাখন খান নাচ নাচ লাগি আই দোকান দি মেজি ফিটা কাটা লাগো ন ও ফিটা কাটা কি আহা নাই দেখোন বহুত দেৰি বলে ওলো গা দৰ মানছো কি মজা লোক আছে দেখোন বাহ রা বাকি কাম হলা এটা খুশি না বাকি কাম এই খলা সকি গিলা খাইছো বাকি তো ঠিক আছে এই বিজু সা পারিয়া কই হে র মই ঠিক আছে ন তুই তো আসি না ছায়া হরছ এই মৌ কুবাত কিবা এটা লাগা আছে নি চাওৰছ বাবা কি দিন আহিলে সুৰক মাছি দোকানত দুধন কৰবে এই মেট্ৰিক পৰীক্ষা নিদিয়াকে কৰে পাছ বাবা কি দিন আহিলে বাবা আছেই নে নাইবা কি বা দোকান ইয়াৰ কাপোৰ এখন কিনে পিঠা কাপোৰ আসি নেকি তুমি কি কি হয় আসি আবু পা খাই না দোকান পাতিছ বোলা ৰখি আছো বাবা হয় নেকি এই মোৰ আজি মনটো বিৰাট ভাল লাগছি হাতনত নামাৰবি শেষ কৰি দিছি নহয় ভৰিখন ভাল হ'ল কিবাকে হয় নেকি হাতত নধৰবি পাহাৰিয়ে যাওঁ এই আমাৰ অসমীয়া সমাজত কিছুমান নীতি নিয়ম আছে নহয় এৰা দোকান উদ্বোধন কৰিব আহিছো আজি প্ৰথম আহিছো মই আমাৰ কিন্তু খুব উদ্বোধন কৰিম আজি আমি গা ধুইছ নাই পিছে মই দোকানলৈ জীয়াই আমাৰ অসমীয়া নীতি নিয়ম আছে ন কিছুমান তুমি আজি উদ্বোধন কৰিব আহিছা আমাৰ দোকানখন আমাৰ দোকানত উদ্বোধন কৰোঁতে আকৌ এটা কথা আছে নহয় আমি কিছুমান বস্তু নীতি নিয়ম কৰি কৰিছো এনে ৰবিছো মালখিনি চুৰ কৰি আনা নেকি এই খাই নাই যি চুৰ কৰি আনিছিল নহবি বিয়া কইনাই বহিব নোৱাৰি যা তিৰিয়া আনছি ইয়া খেলটা তিৰিয়ে বহিব নোৱাৰি যা সি মই সেইটো কাৰণে বিয়া পাতা নাই বাদ দিলি নেকি বাদ দিছো মানে কেতিয়াবা আকৌ যাওঁ আমাৰ দৰ্শক বৃন্দ বহি আছে তুমি দোকানত উদ্বোধন কৰিবি বুলি এইগিলা অটকা লেকচাৰ দি থাকিলে কি হ'ব মই কিয় মাতি লৈ মই মাতি লৈ মই তিৰি প্লেটিঙৰ ভিতৰতো ইমান ভাল বস্তু সোমাই আছে ভাগৰ লাগিলে তই কি কৰিছ তই মাল শব্দ নুমাই যায় তুমি গা ধুই আনা নি বন্ধু এই বন্ধু তোমাৰ এই পিতেৰে বোলে আজি এসপ্তাহ হ'ল গা ধোৱাই নাই তেল ল'ম তেতিয়াপে দিছো নহয় ইনকে চলি যাব লাগিব মই সোমাই যাওঁ নেকি নাই তুমি তোমাৰ কাম আৰু মনিব তুমি কাটাৰ পিছত সোমাব পাবি বাৰু মই প্ৰথমতে সদ্য কাটব লাগিব মাছৰ মাৰিলে আকৌ তুমি কাটো বুলি কাটব নোৱাৰা নহয় মই কিবা অলপ কৈ দিওঁ দৰ্শকক তুমি আহি কাটি দিবি কি কোনে গম পাব এৰা এটা দৰ্শক কৈ দেৰা কিমান দৰ্শক ভৰ্তি হৈছে আমাৰ ভাষণ দিব লাগিব মই অলপ কৈ লওঁ শ্ৰদ্ধাৰ উপস্থিত থকা হাগি থকা লোকসকল আজি আমাৰ হাইনাই নতুনকে এখন দোকান নেকি ময়ো আহিছো দোকানখনৰ নাম কি আজি আমাৰ অতিকে শ্ৰদ্ধাৰ অতিকে আনুগত্যৰ তলত চত দিয়া
মহাশয় উপস্থিত হৈছে কি আজি আমি দোকানখন উদ্বোধন এই বিটা বিটা কোনটো হ'ব দে কিমান ফেৰ ফেৰ মাৰি থাকো মই এই উদ্যোগ হ'ব বাপেৰ ওপৰত ইংগা কবাইছ তো ভিত উঠা কাৰ মাটি খাই আছ তই বিটাই কথা মই সদায় শুনি আছো গম পাইছ উদ্যোগ আপুনি বিটা টকা দিলে নালাগে নালাগে আগতে কৈ লওক মানে উদ্বোধন কৰিব আহিছোঁ তো মানে এই চাও এই দিনা মাৰ খাওঁ নাই দাদা চৰ কৰি উঠি ইমানো হেৰি নকৰিবি আগতে ভাষণ দিব দিছো ভাষণ দি তাৰপিছত কাট বেবি দাদা দিম মুগা দি দে থৌ এটা ভাষণটো দিব লাগিব নেকি ৰবি 1 মিনিট ৰবি দেই মই আছো ক'ত যা এই দোকানত এখন নতুন টুল আনিছো তাতে বহিম মোক থিয়া কৰাই বহি ল'লি মই বহি লওঁ নেকি নাগে নাগে পাপা ৰাইজে চাই আছে মোক ভাষণটো দিব লাগিব ভাষণটো দি দি পিছে ভাষণটো দেও দিব পাৰা এই পৰম অসন্মানীয় হাইনা পৰিয়ালৰ লোক তই কি আহিছা কি কৈছ মাৰিবি ভালকে অসন্মানীয় আৰু এবাৰ ক পৰম অসন্মানীয় হাইনা পৰিয়ালৰ লোক ওৰফে চোৰ জয় জয়তে মোক ইয়ালৈ মাতি যিমানখিনি অশান্তি দিলে তাৰ বাবে মই তহঁতৰ ওচৰত সদায় চিৰ তোৰ ভাষণ শুনি আহিলা হ'ল ভাই মোক আজি প্ৰথম মাতছা নাই বাকী এই ৰচৰ মই কিবা বস্তু যোগাৰ কৰিব পাৰি উঠিয়া নাই উঠিয়া নাই বাপেৰে গেল তোৰ দোকান কি হৈছিলে তোৰ কি ধুনীয়া খাৰা ভাষণ দিছে ভাষণ শুনি তাৰমানে টোপনি আহি গৈছি ভাল পাইছ নে নাই খুব কামত দেৰি কৰিব নাপায় তাড়াতাড়ি উদ্বোধন কৰে দৰ্শকৰ আমনি লাগব আকৌ হয় নেকি ভাষণটো আৰু অলপ দিবলৈ ইচ্ছা গৈছিলা হয় নেকি বঢ়িয়া লাগব ভাল লাগব নে এনে এনেকা কাটিব পাৰা এইটো জ্বলা নাই নহয় মই লাগে সলা সলা কাষত বেংকে থৈ মই বেংক পাৰ্টি যোৱা মাতি দা ঐ বেংক পাৰ্টি হ তাড়াতাড়ি আমার রকি আছে তাড়াতাড়ি কাটা লাগবো কাটা পাই যা পিছা হয় না দোকান উদ্বোধন হল এ না মাল এই মাল চোৰ কৰি আনিছিলি নেকি নকবি এই কোনবাই শুনব মোকো লাগা আছে দোকানখন চলাবলা সেইটোৱে মেইন কথা এতিয়া দোকান উদ্বোধন হল এটা কথা ভাল হল কিন্তু দেই কি ভাল হল পাকঘৰত দুৱাৰমুখত লাগিলি কে লৈ যাব পাৰিব ঘৰত দুৱাৰমুখ বাহিৰত মাটি বাৰী নাই আৰু তোৰ দোকানখন বহুত ভাল হৈছে বিশেষকৈ মই উদ্বোধন কৰি দিছো কালি এটা তোৰ কাষ্টমাৰ ভৰ্তি হ'ব এতিয়া মোক কিবা যা যোগাৰ কৰিবি না যা যোগাৰ কি আৰু তই এতিয়া ফেনো নাই এই ফিল্টাৰটোত গাটো ধুই পেলাই যাই পিছত এই ফিল্টাৰটো আছে এই পিন্ধি যাবা বাপা বোৱাৰী নাই বাপালৈ চাহ কাপোৰ হ'ব লগা আছিল নহয় কিবা দিয়ে চিনি চাপা এইখন দেখছ না আজি বাকী কালি নব এইখন চাই লৈছো কি আজি বাকী কালি নব দিয়া ধুনীয়া কথা আজি বাকী ইয়াতে দিম কালি নগদ পইচা দিম ইয়াতে মই এটাও নেকি মই এটাও দোকানৰ মালিক দেখো মই বাৰু আজি কাৰণে বাৰু চাহপাত চেনি দিবি আজি দোকানৰ ভাগ লৈ কালি কইনা লাগিলে কল কৰি লৈ যা থেংক ইউ আৰু এটা কথা কওঁ তই আজি হে দিলে কালি পা নাবি আজি দোকানৰ ভাগ ল'বি কালি কইনাকৰ ভাগ ল'বি সেনেকে নহ'ব নহয় দোকান উদ্বোধন হ'লে এতিয়া ওলো কি দিলি আৰু শুনা তই মোক মাল এটা লগাই আছিলে কি লগা আছিল বহুত ভাল লাগছে তই পৰিৱৰ্তন হৈ গেলি কি পৰিৱৰ্তন মোক একেবাৰে আধা বাটতে এৰি দিলে এতিয়া মই কি কৰো মোক এতিয়া মই ধনী হৈ যাম ন ললিপপ আছিল নেকি ললিপপ নাই দোষ বেলেগ এটা কাপোৰ দেখছ না মই কাপটো এই টকা লৈ গেল 30 টাকা এই ৰাতিলেতো পোলা খাব লাগিব নহয় 30 টাকা দি যাব তাতে দেখোন লিখা আছে আজি বাকি কালি নগদ কালি নগদটো দিম হনি কালি দিব যাও দোকান আহিবা ৰম্বনী নে আহিবা ৰম্বনী মই কি কম মই ধনী হৈ যাম ইমান কাৰণে ধনী হৈ যাম ভাবাই নাছিলো বাবা কি হয় নেকি বস্তু মই আহে হলে এইগিলা মিলে নেকি বাবা দাদা পেটিকোট আছে না পেটিকোট এম সাইজৰ লাগব না এম সাইজৰ লাগব হ্যাঁ এটো কি চাইছে রা
এই মানে পেটি কোটৰ নতুন কোম্পানী মাল অ জুখটো লৈ আহিছ না নাই আইছো জুখ লৈ আহিছ তুমি হাফ পেণ্টত অলপ পিন্ধিবি নে ওপৰত পিন্ধিবি এইটো আছে তোমাৰ এই বুকত পিন্ধিলে মিলি যাব এই ইমান মানত পিন্ধিলে দিয় হৈ যাব এই পিছত এইবাৰ দুটা কোচ দি দিবি এইটো বেছি নপৰে এইটো 51 টকা পৰি যাব কালে দি কিটা কালি পইচাটো কালি দিব এই দোকানৰ আৰামত শেষ হ'লে কৰো আৰামত শেষ হ'ল মোকো কিবা কিবি অলপ অ দাদা অ পালি আছিল নেকি এই বন্ধু বঢ়িয়া মাল আছে উঠিল ঐ না কৰ তুমি লাগিলে গৈ এই তত্তি দিয়া দেখা পালে দিব কি নাই মাকা লগ দিছি আকৌ কেন অলপ চেনি হয় আকৌ হয় না লপালি নপালিছটো এটা আছিল নহয় হেৰি চাওঁ ইফালে তোমাৰ আঙুলিকেইটা চাম ন গীতা দেখাই নদগীয়া আকৌ তেতিয়া নপালিছ নখ চাই হেৰি দে নেকি নখ পালিছ দে নেকি তুমি অলপ মনত ৰাখবি না এইটো নপালিছ আছে তোমাৰ বয়স গেল মৰা আছে কবা দিয়ে মোক মানে হেৰি আজি মই তাৰমানে নতুনকৈ দোকানখন লৈছোঁ সেইটো মানে চবকে মই নপালিছ দিলা ফ্ৰী দিছোঁ তাকো মই লগাই দিম যে তোমাক নপালিছ নালাগে দিয়া নাই দে লগাই দিম হেৰি হাত দিছ না নাই আজি চাবোনো আছে ধুৱাই দিম লগাই দিম দে তোমাক এই আজি তাৰমানে তুমি মনত ৰাখছো ফেৰ ফেৰ মাৰিবি এতিয়া আজি মাল পাই মোক পাই আহিলে আনে কেইটা মানে ৰহে শুনবো হে বাবা মই ধুনীয়াকৈ নখ পালিচ লগাই দিবা জানো আৰু তোমাৰ যদি কোনোবা যদি লোক থাকে লৈ আহিবি দে নখ পালিচ ল'বা একেলা বাবা বেলেগ দোকান চাওঁ সেইটো নকওঁ দে আজি নতুনকৈ খুলিছোঁ নহয় দোকান সেইটো মানে আজি চবকে মালগিলা এনে কৈছোঁ কি বন্ধু এনে দিছে এই তাতে ওপৰত আছে আজি বাকী কালি নগল বোলে দাদা বেগ আছে নেকি বেগ কি বেগ লাগব তোমাৰ হাত বেগ ভৰি বেগ কান্ধলা বেগ এইটো আছে মাল এক পিছে আছে কি 10 পিছ মান আছিল এই পিছে আছে বঢ়িয়া লেদাৰৰ মাল এনেকুৱা মাল আৰু নাপাবি অকল আমাৰ লেদাৰ মানে লাগে মোক চাবোনটো কেই টকা চাবোন বাদ দিয়ে মালটো চাই কি মজা মাল পইচা আনা নাই কিন্তু মই আজি মানে এইখন দেখা নাই নেকি আজি নগ আজি বাকী কালি নগ আজি আৰু পইচা দিয়া দৰকাৰ নাই কালি আকৌ নগদ লৈ আহিবি পিছে ওপৰত আহিব এতিয়া তলত ছোৱালী আৰু দেখোন নাই বন্ধু এই নম্বৰ শাস্তি চাওঁ ধৰিব লাগিব বন্ধু কি উঠি আহিলা মেয়াত কা ইয়ে নাইয়ে বন্ধু একো নাইয়ে মই যাওঁ মই কালি লগ তোমাক চিন পাবা মোৰ বাকী নাই বন্ধু একো নাইয়ে বন্ধু মই আছো মালগিলা চেল গেছি এইগিলা কি কৈছো এইগিলা এইগিলা উদ্বোধন কৰো কিমান বস্তু সোমাইছো আৰু মই আছো মই ধনী হৈ গলো মই আৰু আছে নেকি কিবা আছে কি গিলা কি ये कोट घुमाइছে ये तो पाउडर है ये बेबी बॉय तो घुमाइছে तो आज कुछ जंगल माछिलु ना माय एगला क्या होता है कोते हेरि तो ए बंदे ये काटिया ए की मरिया कोले गेले